তো hello guys, welcome to back our channel SD Brothers Assamese Vlog. তো কালি মানে মই গৈছিলোঁ বিশাল শ্বপিং মলত। তো তাতো মই ভ্লগ বনাইছিলোঁ গাইজ। তো আপোনালোকক এতিয়া এই ভ্লগটো দেখাম। প্লিজ আপোনালোকে ভ্লগটো স্কিপ নকৰাকৈ চাব আৰু চাওক আপোনাৰ মোবাইলৰ স্ক্ৰীনত। গাইজ আজি আমি আছোঁ বিশালত, মানে বিশালত আহিছোঁ, বিশাল মাৰ্কেট শ্বপিং মল। তো এতিয়া শ্বপিং কৰি মানে বিশালে কৰিব। তো দেখাই আছোঁ গাইজ বিশাল মাৰ্কেট শ্বপিং মল। তো গাইজ এয়া চাওক বিশাল মাৰ্কেট মানে শ্বপিং মল, চৰি গাইজ লিফ্টত উঠিছোঁ, মানে ওপৰত যাই আছোঁ গাইজ, মানে কিবা ল'বই কাপোৰ। তো যাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ ক'ত কি আছে আৰু। তো গাইজ এয়া মই আইনাত। তো গাইজ ইয়াত পেণ্ট, স্পৰ্টিং, টি চাৰ্ট, মানে চাৰ্ট এইবিলাক আছে আৰু। তো গাইজ এয়া চাওক গাইজ বিশালে মানে হাফ পেণ্ট ল'ব, দাম বহুত গাইজ, মানে এইবিলাক লেটেষ্ট মডেল হয় না গাইজ। গাইজ দাম চাওকচোন, 99 এতিয়া মানে কম দাম আৰু 99ত পায়। বিশালে বিচৰি আছে, মজা মজা পেণ্ট আছে গাইজ। তো গাইজ এইবিলাক চাৰ্ট, চেণ্ডেল, বহুত বস্তু গাইজ। এতিয়া যাই আছোঁ, এতিয়া চাৰ্ট চাওঁ। তাতে বেগ এইবিলাক আছে আৰু, বেগ পৰ্যন্ত, আৰু এইফালে চাৰ্ট, পেণ্ট এইবিলাক আছে। মানে ওপৰৰ ফ্ল'ৰত যোৱাৰ চেষ্টা কৰিম আৰু তাতে, মানে একদম ওপৰৰ ফ্ল'ৰটোত গাইজ মানে খোৱা বস্তু থাকে আৰু বাকী মানে ভাগ ভাগকৈ থাকে আৰু। এইবিলাক চাৰ্টবিলাক আছে, মডেলকেইটা মজা লাগছে গাইজ, মোৰ তাৰে নহ'ব গাইজ, বহুত ডাঙৰ। আৰু সেইবিলাক গাইজ মানে চব 99ত পায়, এই আগৰ স্পৰ্টিংবিলাক। গাইজ এইবিলাক জোতা চাওক, এইবিলাক চেণ্ডেল। তো গাইজ আপোনালোকে ইয়াত আহিলে আহিব আৰু, চেল চলি আছে চাওক, বাই 1 get 1 ফ্ৰী। এই বহুত ধৰণৰ জোতা আছে গাইজ, জোতা, চেণ্ডেল যি লাগে আপোনাক। এতিয়া মই মানে আপোনালোকক এটা বস্তু দেখাইছোঁ। তো এয়া চাওকচোন গাইজ, একে মানে পিক পেলাব হাক দিছে, এটা পিক পেলাই দিছে গাইজ, চাওক। এইগিলাই আমাৰ অসমৰ মানে পৰিৱেশ আৰু, খং উঠি যায় মানে গাইজ, এনেকুৱা কৰিলে বৰ বেয়া, কি কম আৰু গাইজ। এই দুটা আমি মানে ট্ৰায়েল ৰুমত আৰু ভিডিঅ' বনাই আছোঁ, মানে এই বস্তুটো দেখা পাইছিলোঁ, কেনেকৈ পিক পেলাই দিছে, মানে পিক পেলাব হাক দিছে, তথাপি পেলাই দিছে। তো এয়ে আৰু। তো গাইজ এইবিলাক চাওক, চশমা। আমি একদম তলৰ ফ্ল'ৰত আছোঁ, মানে ইয়াতে ছোৱালীৰে কাপোৰ পায় আৰু, সকলো ছোৱালীৰে মানে যে খোৱা বস্তু আছে। বিশালে বস্তুটো ল'ব এতিয়া। তো এতিয়া মানে ঘৰত যাম আৰু, বেছি ভিডিঅ' নকৰোঁ এতিয়া গাইজ, ঘৰত যাওঁ। বিশালৰ পৰা ল'লোঁ গাইজ, যাওঁ এতিয়া ঘৰত, চাইকেল টাইকেল ওলালোঁ, এতিয়া পাৰ্কিং। তো গাইজ ভিডিঅ'টো কেনে পালে, আৰু আপোনালোকে ভাবি আছে যে মানে ভিডিঅ'টো অলপ ভালকৈ দেখাব নোৱাৰিলোঁ, মানে ভ্লগ বনোৱাৰ সিমান এটা প্লেন নাছিল, মানে সি মাতিলে কাৰণে মই গ'লোঁ, ভাবিলোঁ অলপ এনেই দেখাই দিওঁ আপোনালোকক। সেইবাবে সিমান ভালকৈ দেখাব নোৱাৰিলোঁ, মানে তলৰ ফ্ল'ৰ, ওপৰৰ ফ্ল'ৰ ইমান ভালকৈ দেখাব নোৱাৰিলোঁ, এটা ফ্ল'ৰহে ভালকৈ দেখাই দিলোঁ। তো চিন্তা নকৰিব, আৰু কেতিয়াবা মানে গ'লে ভালকৈ দেখাই দিম। তো ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাই দিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিলৈ গুড বাই।